লক্ষীপুৰ চহৰৰ মাজমজিয়াত নতুনকৈ শুভাৰম্ভ হ'ল সুস্বাদু মিঠাইৰ দোকান। আজি আবেলি লক্ষীপুৰ বামুণপাৰাত মুকলি কৰা হয় আফগান সুইট নামৰ আটকধুনীয়া মিঠাইৰ দোকানখন। গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ বামুণপাৰাত আজি এখন আটকধুনীয়া মিঠাইৰ দোকান মুকলি কৰা হয়। স্থানীয় বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰে আটকধুনীয়া মিঠাইৰ দোকানখন। উপস্থিত লক্ষীপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে বিভিন্ন মিঠাই লাড্ডুৰ জুতি লৈ ভয়সী প্ৰশংসা কৰে নতুন দোকানখনত। ইয়াৰ লগতে বিশিষ্ট ব্যক্তিসকলে মিঠাইৰ জুতি লৈ কয় যে লক্ষীপুৰত বহু সংখ্যক ভাল ভাল মিঠাইৰ দোকান আছে যদিও এইখন অলপ আধুনিক লাগিছে আৰু এই অঞ্চলত এনেকুৱা এখন আধুনিক মিঠাইৰ দোকান দিয়াৰ বাবে দোকানখনৰ স্বত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰে। আফগান সুইট মিঠাইৰ দোকানৰ স্বত্বাধিকাৰী হিবু হাছানুৰ ৰহমানে জনায় যে অতিকৈ সুস্বাদু পিস্তা, দেশী ঘি আদিৰে তৈয়াৰী বিভিন্ন প্ৰকাৰৰ মিঠাই, লাড্ডু, বৰফি, সন্তেজ, চিঙৰা, কচুৰি ইত্যাদি পাব নতুন দোকানখনত। লগতে লক্ষীপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতা কামনা কৰি এবাৰ দোকানখনত গৈ মিঠাইৰ জুতি ল'বলৈ আহ্বান জনায় দোকানখনৰ স্বত্বাধিকাৰী। চেষ্টা কৰি আছোঁ মানে গোটেই মানে ভাৰতবৰ্ষত যিখিনি মিঠাই আমি ফেমাছ বুলি জানো, ফেমাছ বুলি জনাজাত যিখিনি মিঠাই আমি মানে দেখি আছোঁ বা চাই আছোঁ মানে সেইখিনি আমি ৰখাৰ চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমি কেইটামান ৰাখিছোঁ মিঠাই, যেনেকৈ আপোনাৰ আছে কিছুমান মিঠাই আছে আৰু কি আপোনালোকে আহক, আহি এবাৰ সোৱাদটো চাই যাওক, আপোনালোকে নিশ্চয় ভালেই পাব। তাৰপিছত আমি গোটেই পৃথিৱীখনত এটা এটাকৈ কাণ্ট্ৰিত এটা এটাকৈ মিঠাই বহুত ফেমাছ হয়, যেনেকৈ আফগানিস্তানত বাকলাৱা, তাৰপিছত জলেবি, ইয়াতে পোৱা যাব নেকি? যাব। কি নাম কৈছে? বাকলাৱা এইটো মিঠাই হয়, সেইটো পিস্তা আৰু হেৰিৰে ঘিৰে বনোৱা হয়। সেইটো আমি মানে আনিব চেষ্টা কৰি আছোঁ। মানে আমি যিখিনি পাৰোঁ মানে সেইখিনি আমি মানে প্ৰত্যেকটো এটা এটাকৈ সোৱাদ দিব চেষ্টা কৰি আছোঁ লক্ষীপুৰবাসী ৰাইজত। আৰু সেইখিনিয়ে আৰু ফেচিলিটিজ হ'ব আপোনাৰ ইয়াতে আপুনি ধৰক বহি খাব পাৰিব ধুনীয়াকৈ। তাৰপিছত আপুনি যদি হোম ডেলিভাৰী বিচাৰে সেইটোও আমি মানে চেষ্টা কৰি আছোঁ, সেইটো দিবৰ কাৰণে মানে বহুত সোনকালে সেইটো আমি ষ্টাৰ্ট কৰি দিম। প্ৰকাৰৰ ভাল মিঠাই, কোৱালিটি মিঠাই ইয়াত পাব। আৰু সাধাৰণতে আমাৰ বয়োজ্যেষ্ঠ মানুহবিলাকে ডায়েবেটিছ ৰোগত ভগা ইয়াত চুগাৰ ফ্ৰী মিঠাই যথেষ্ট পৰিমাণে আছে। গতিকে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আপোনালোকে নিজৰ পচন্দনীয় মিঠাই, আৰু মিঠাই আমাৰ সকলোৰে প্ৰিয় বস্তু, যদি আপোনালোকে খাবলৈ ইচ্ছা হয় ইয়াত আহিব, এবাৰ ভুমুকি মাৰিব আৰু ঘৰত লৈ গৈ নিজৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে ইয়াৰ পৰা মিঠাই লৈ যাব। খুব ভাল মিঠাই, ভাল কোৱালিটি। এবাৰ খালে হয়তো আপুনি এনেকুৱা ভাবিব যে আকৌ সেই দোকানখন খোলা আছেনে নাই, এবাৰ যাই আহোঁ। গতিকে মই আটাইকে আহ্বান জনাইছোঁ ইয়াৰ পৰা মিঠাই লৈ ঘৰত খোৱাৰ কাৰণে। ধন্যবাদ।